আপোনালোকৰ খৈৰামাৰী কাদলিমাৰী যিটো হাই মাদ্ৰাছা তাতে যিটো সুন্দৰ পৰিৱেশ দেখা পালোঁ সঁচাকৈ ধুনীয়া লাগিছে আৰু এই NCC ল'ৰাবিলাকক একদম সজাই পৰা তোলা হৈছে ক্লাছবিলাক ধুনীয়াকৈ চিনচিলাইজ হৈছে এই বিষয়ে আপুনি কি ক'ব? হয়, ধন্যবাদ। আপোনালোক আমাৰ আয়োজনত যদি সুখী হৈছে শুনি ভাল লাগিছে, কিন্তু এই সফলতাৰ আঁৰত আচলতে মই নহয়, আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰী, বিশেষকৈ নডেল টিচাৰ আছে আমাৰ জাকিৰ হুছেইন আনচাৰী, চৈয়দুৰ ৰহমান, নুৰ মহম্মদ মৌলবী, জাকিৰ BHCকে আদি কৰি আমাৰ কৰ্মচাৰী আফজল হোসেন খান, আতাফুন্নেছা, শফিকুল ইছলাম, বাপন ঘোষ, জ্যোতিষ্ময় দাস আদি কৰি আমাৰ 32জন শিক্ষকে আমি চেষ্টা কৰি আছোঁ প্লাছ পাম বুলি, কিন্তু দেখাও গৈছে আমি সেইমতে আমি সাজু হৈছোঁ। আমাৰ ল'ৰা ছোৱালীও ভাল অমায়িক নিয়ম শৃংখলা মানি বিদ্যালয়ত উপস্থিত হৈছে। 5জন এক্সটাৰ্নেল আছে। তেওঁলোক হৈছে খাগৰিজান ডেভেলপমেণ্ট ব্লকৰ BDO মাননীয় কৃষ্ণকান্ত শইকীয়া ছাৰ, জুৰিয়া ডেভেলপমেণ্ট ব্লকৰ JE মাননীয় সিকন্দৰ আলী চাহাব, বগুড়াগুৰি হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ মমিন গগৈ ডাঙৰীয়া, আলিটাঙনি উছমানীয়া হায়াৰ ছেকেণ্ডাৰী ছাবজেক্ট টিচাৰ আব্দুল ছামাদ ডাঙৰীয়া, আৰু লগতে আলিটাঙনি উছমানীয়া হায়াৰ ছেকেণ্ডাৰীৰ আৰু এজন হ'ল মাইনুল হক ডাঙৰীয়া। আজি 1324 জন, যিহেতু 15-20 জন ছাত্ৰ ছাত্ৰী আছে 1ৰ পৰা 10লৈ 10ম শ্ৰেণীৰ ফাইনেল পৰীক্ষা হ'ব, গতিকে তেওঁলোকৰ গুণোৎসৱ নাই। বাকী 1ৰ পৰা 9লৈ 1324 জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। গতিকে সেইমতে বিভিন্ন ক্ৰাইটেৰিয়া বিভাগীয়